ঐ আজি মালৰ ব্যৱস্থা কোনে কৰিবি? আবে বস থাকোতে কিহৰ টেনশ্যন বে? ঠিক আছে আজি বসে মিলাব। ঐ ৰচোন ৰ মাল বে বে আজি উঠাই দিওঁ নেকি বে? ঐ ৰচোন সিহঁতক আহিব দে। ঐ আজি ক্লাছ কৰি বহুত ভাল লাগিলে ন? মোৰো ভাল লাগিল। আজি ময়ো বুজি পালোঁ। ঐ ৰচোন ঐ কিতাক চাচোন। ঐ সেইকেইটা মোৰ বহুত ভয় লাগে পাই। ঐ বল সিহঁতে আমাক একো কৰিব নোৱাৰে। বস আজি উঠাই দিওঁ নেকি বে? ঐ চল। এই ছোৱালী সদায় কিমান হাজা কৰি থাকিবি? আজি উঠাই দিওঁ বল। ঐ ল'ৰা তহঁতৰ লাজ বোলা বস্তুটো নাই নেকি? লাজ ভয় আমাৰ ডিক্সনেৰীত নাই বে। তহঁতবোৰৰ ঘৰত বাই ভনী নাই নেকি? আবে চবকে যদি বাই ভনীয়ে ভাবোঁ বিয়া কাক পাতিম বে? চাওঁ আমাক যাবলৈ দে, ইমান অভদ্ৰামি নকৰিবি। যাব খুজিছো যা, কিন্তু আমাৰ চকুৰ পৰা দূৰে দূৰে যাবি। যা নেক্সট টাইম। মাজনী অ মাজনী ব'লা মাজনী সন্ধিয়া হৈ আহিছে, আমি ভিতৰলৈ যাওঁগৈ। তুমি ভৰি হাতকেইটা ধোৱা, মই খাওঁতকৈ গাটো তিয়াই আহোঁগৈ। মাজনীও আজি নিমখেই ভাতকেইটা খাব লাগিব। শাক পাত আনিবলৈয়ে নহ'ল, বাৰীতো একো এটা নাই। কামৰ পৰা আহি আকৌ ওলাই যাবলৈ সময়ে নহয়, তাতে আকৌ মালিকেও পইচাকেইটা দিয়া নাই। হ'বচোন দেউতা, মই তেনেকৈ খাব পাৰিম। মই জানো তোমাক কেতিয়াবা আপত্তি কৰিছোঁ? নাই কৰাও মাজনী, মোৰ ছোৱালীয়ে মোক এইবোৰত কেতিয়াও আপত্তি নকৰে। মই বুকু ফিন্দাই ক'ব পাৰোঁ, কাৰণ মোৰ তোমাৰ ওপৰত বহুত বিশ্বাস আছে। যেতিয়া তুমি পঢ়ি শুনি এটা ভাল চাকৰি কৰিবা, তেতিয়া তুমি আৰু মই বহুত সুখেৰে খাব পাৰিম। হ'ব দেউতা, তেতিয়া তুমি আৰু মই বহুত সুখেৰে খাম। এয়াহে মোৰ ছোৱালী,
কিন্তু তাৰ আগতে যে তুমি আৰু এটা কাম কৰি ল'ব লাগিব। তুমি এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰি যাব লাগিব। মই পাৰিমেই দেউতা। এতিয়ালৈকেতো পাৰিছোৱেই, পাছতো পাৰিম। বহুত কষ্ট কৰিম, বহুত জোৰ দিম। কষ্ট কৰিব লাগিব। মোৰ বিশ্বাস আছে তুমি মোৰ দেহৰ কেঁচা ঘামৰ মূল্য ৰাখিবা। তোমাৰ কাৰণে বহুত কষ্ট কৰিছোঁ দেহা। লাগে মই নিজে নাখায়ো তোমাক দিম। তুমি পঢ়িব লাগিব, বহুত পঢ়িব লাগিব, ভাল মানুহ হ'ব লাগিব, সমাজত তোমাৰ নাম জিলিকি উঠিব লাগিব। মোৰ ছোৱালী সন্তান হোৱাৰ বাবে মানুহে মোক হাঁহিছিল। তুমি তেওঁলোকৰ মুখত চূণ দিব লাগিব, তেওঁলোকক দেখুৱাই দিব লাগিব যে ছোৱালীও ল'ৰাতকৈ কোনো গুণেই কম নহয়। মই পাৰিম দেউতা, মই পাৰিম। তোমাৰ প্ৰতিটো সপোন মই পূৰণ কৰিম। তুমি চাই থাকা দেউতা, তুমি চাই থাকা। মই এদিন তোমাৰ মুখত সুখৰ হাঁহি বিৰিঙাম। যতীন! যতীন! মাত 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 মাত! যতীন, ওলাই আহ! তোমালোক আহিলা? ঐ নাম আবে আজি তাৰিখ কিমান বে? আবে বছ আপুনি তাৰিখো পাহৰি গ'ল। ঐ ৰ হিচাপ মিলাব দে। হেই মাল কেতিয়া দিবি বে? মোৰ পইচাকেইটা পোৱা নাই। কাম কৰা পইচাকেইটা পালে মই তোমালোকৰ পইচাকেইটা ঘূৰাই দিম। মোক আৰু কেইদিনমান সময় দিয়া। হেই দেউতা, আৰু সময় লাগে হা? আৰু সময় লাগে চাল্লা। 7 দিন সময় দিলোঁ। 7 দিনৰ ভিতৰত যদি মোক হোটেল মোলে ঘূৰাই দিব নোৱাৰ চাই থাক। আৰু 7 দিনৰ পাছত যদি পইচা মোক ঘূৰাই নিদিয়, এই ঘৰৰ ভিতৰত ডিঙি চিবি মাৰি থৈ যাম। দেউতা, ইহঁতে তোমাক কিয় মাৰিছিলে? কিহৰ পইচা বুলি কৈছিলে? সেইবোৰ বহুত কথাও মাজনী। তোমাৰ মাৰে যেতিয়া কৰোণাত ভুগি আছিল, মাৰক বচাবৰ কাৰণে ইয়াৰ দেউতাকৰ পৰা 20,000 টকা ধাৰলৈ লৈছিলোঁ। কিন্তু মাৰক বচাব পৰা নগ'ল। মেডিকেলত অক্সিজেনৰ অভাৱ হ'ল। অক্সিজেন নিজে কিনি দিব লাগিব বুলি কৈছিল। আমিনো ইমান পইচা ক'ত পাম? দিব নোৱাৰিলোঁ। মেডিকেলতো আৰু টকা দিব লাগিব বুলি কৈছিল। সেয়ে টকা দিব নোৱাৰাৰ কাৰণে ডক্তৰে ভালকৈ চোৱা চিতা নকৰিলে। শেষত মাৰে বহুত কষ্টত আমাক এৰি থৈ গ'লো। বহুত কষ্টত এৰি থৈ গ'ল। নাকান্দিবাচোন দেউতা। তেতিয়াৰ পৰা আজিলৈকে এনেকুৱা গালি খায়ে আছোঁ। পইচাখিনি ঘূৰাই দিব পৰা নাই। সম্পূৰ্ণ দিনটোও কাম নহয়, এবেলাহে হয়। এবেলা চৰকাৰে বন্ধ দিছে। এবেলাতনো কেইটুকি পাওঁ? খোৱাৰ যোগাৰতে যায়গৈ। বছৰৰ 12 মাহেই শাক পাতলৈকে কিনা। ঘৰত খেতি বুলিবলৈ নাই। বস্তুৰ যিহে জুই চাই দাম, সেইকেইটাই নোজোৰেই। তেনেস্থলত মই কেনেকৈ ধাৰ মাৰোঁ? ইহঁতে নুবুজে। মন গ'লে ঘৰতে মাৰি থৈ যাবহি। দেউতা, তুমি ফাটা বাইহঁতক ভয় কৰা? নকৰোঁ মাজনী, কিন্তু এতিয়া কৰিবলৈ বাধ্য হৈছোঁ। সিহঁতে যি ইচ্ছা তাকেই কৰে। ইহঁতক বাৰু পুলিচে নধৰে নেকি? নধৰেও মাজনী। পুলিচ ইহঁতৰ ওচৰলৈকে নাহে। কিজানি সিহঁতৰ চাকৰি যায়। ফাটা ভাইৰ বাপেক মিনিষ্টাৰৰ সোঁহাত বাওঁহাত। সেই সুযোগ লৈ পুতেকত গুণ্ডা হৈছে। এটা ফোনত চব মেনেজ হৈ যায়। ইহঁত বৰ ভয়ানক। বাৰু মাজনী,
বহুত ৰাতি হ'ল, তুমি এতিয়া শুই থাকা। দেউতা ঘৰত নাই। কলৈ গ'ল? দেউতা আহিলে মই ক'ম বাৰু। তাই মানে তাই বাপেৰ ঘৰত নাই। বছ কিবা কৈ দিওঁ নেকি? মাজনী, অ' মাজনী, মাজনী, চাওঁ এফালে ওলাই আহাচোন। এয়া চোৱা তোমালৈ মই কি আনিছোঁ, আহাচোন। মাজনী, লুকাই থাকিব নালাগে, তোমাক মই দেখিছোঁ, চাওঁ। মাজনী, মাজনী, তোমাক কোনে ব্যৱস্থা কৰিলে? মাজনী, এয়া তোমাৰ কি হ'ল? চাওঁ চাওঁ। মাজনী, দেহা, এয়া কি হ'ল তোমাৰ? তোমাৰ ব্যৱস্থা কোনে কৰিলে দেহা? কোনে? মাজনী, তই মোক এনেকৈ এৰি থৈ যাব নোৱাৰ মাজনী। কিমান সপোন বুকুত বান্ধি তোক ডাঙৰ দীঘল কৰিছিলোঁ, কিমান আশা আছিল তোক লৈ। পঢ়ি শুনি ভাল মানুহ হ'বি, সমাজত জাকত জিলিকা হৈ ৰবি, ভাল ভাল কাম কৰি সমাজৰ আগৰণুৱা হ'বি। মানুহে মোক কন্যা সন্তান বুলি কৰা তাচ্ছিল্যখিনি তই ভৰিৰে গচকি পেলাবি, পুৰুষৰ সৈতে সমানে আগবাঢ়ি যাবি। কিমান কল্পনা আছিল মোৰ, কিমান কল্পনা আছিল। হে ভগৱান, তুমি মোৰ মনৰ কথা এবাৰো নুবুজিলা। অত কষ্ট কৰি পদূলিৰ ৰজনীগন্ধাজোপা লহপহকৈ বহাই আনিবলৈ কৰা চেষ্টাৰ ফল তুমি এয়াই দিলা মোক ভগৱান, এয়াই দিলা। আৰু তহঁতই পিখাচ তহঁত তিলকৈ এদিন পুৰি মৰিবি। তহঁতৰ ধন টকা পইচা গৰ্ব অহংকাৰে একো কৰিব নোৱাৰিবি। মাক বাপেকৰ আশাৰ বুকু নোদন কৰি তহঁতে আৰু কিমান দিন জীয়াই থাকিবি? ইমান নিজ কাম কৰিব পাৰ তহঁতে।
তহঁতৰ অলপো বেয়া নালাগিল? কি ভুল হৈ আছিল এই কণমানি ছোৱালীজনীৰ? কি ভুল আছিল এই নিষ্পাপ ভিগুটিৰ? কেতকলি ছোৱালীজনী তহঁত পিশাচকেইটাই শালত পেৰা দি ৰস উলিয়ালি। তহঁত সঁচাই নিৰাশ। কি হুলবৰ হুক লাভ কৰিলি তহঁতি সেই কণমানি দেশটোৰ পৰা? কি নিষ্ঠুৰ তহঁতৰ এবাৰো বেয়া নালাগিল সেই কণমানিজনীৰ যন্ত্ৰণা? এবাৰো বুকু কপি নুঠিল তাইৰ প্ৰাণ ত্যাগী কৰা চিৎকাৰত? তহঁতৰ দৰে অকুলবোৰৰ হাতত ধৰ্ষিত লাঞ্ছিত হ'বলৈ আমি কন্যাবোৰ জন্ম দিওঁ। তহঁত ইমান নিষ্ঠুৰ। তহঁত মৰি যোৱাই ভাল। তহঁত মৰি যোৱাই ভাল। নাকান্দিচোন ককাই, ধৈৰ্য ধৰ। ইয়াৰ বিচাৰ আইনে কৰিবই লাগিব। দুখীয়ে শাস্তি পাবই লাগিব। তই দুখ নকৰিবি ভাইটি, অকণমান ধৈৰ্য ধৰ। আইন আছে, সকলো বিচাৰ কৰি দিব। নহ'লে মাজনীৰ দৰে কিমান মাজনী লহপহকৈ বাঢ়ি অহা জীৱন ইহঁতে কলিতে মৰহাই পেলাব। ইহঁতক শাস্তি দিবই লাগিব। আমাক ন্যায় লাগে, আমাক ন্যায় লাগে, ন্যায়।